Hello guys, welcome back to another video. So আজি হৈছে 24 তাৰিখ নেকি 24 তাৰিখ জুনৰ আৰু আমি অলপ এনে এটা সৰু সৰু ৰাইডত ওলাইছোঁ কাজিৰঙা ফালে তো এতিয়া আমি ইয়াত পাইছোঁ ফিউল আপ মই কালিয়ে কৰি লৈছিলোঁ এঘাট কমি গ'ল সেইটো বেলেগ কথা বাৰু এইখিনি ফিউলত পাই যামগৈ আৰু আহিও পাই যাম সেইটো মোৰ নিজৰ মানে বাইকখনৰ ওপৰত বিশ্বাস আছে আৰু তো বৰ্তমান আমি এতিয়া আমাৰ চতিয়াতে আছোঁ এইখন হাজাৰিমল বুলি কয় এইখন পাইছোঁহি আৰু ইয়াৰ পৰা অহা কিমান দূৰ হ'ব 80 কিলোমিটাৰমান হ'ব 80 হ'বই তেনেকৈ আৰু এতিয়া টাইম হৈছে ইয়াতো দুটাই কিনি ওলাই আছে মই মিলোৱাই নাই টাইম হৈছে আপোনাৰ 11:10 মান হৈছে চাগে 11:10 তেনেকৈ কিবা এটা আৰু ফিউল আপটো হৈ গ'ল একেবাৰে বহু দিনৰ মই ব্লগ বনাইছোঁ যে কথাটো ক'বলৈ একদম খেৰকটি লাগিছে যে কোনটো প্ৰথমত টাইম চোৱা নাই বাৰু কেইটা বাজিছে আৰু বৰ্তমান আমি পাইছোঁহি এইফালে কলীয়াভোমোৰা ব্ৰিজৰ ওচৰত Nothing in the world could ever be good again. I've been nothing but a girl who really should be nothing less. Pull me aside and don't you tell us so how you actually feel. If you do, then they'll cut you right at the heel, and it hurts. বৰ্তমান এইখিনি পাইছোঁহি আৰু কি পিঠিছিলে কি আছে আৰু ইয়াৰ পৰা দূৰ আছে মানে কলীয়াবৰ তিনিআলিৰ পৰা সোমাইছোঁহে জাষ্ট ইয়াৰ পৰা আৰু কিমান ধৰিব 40 কিলোমিটাৰমান আছে তো এইফালে দেখিব পাইছোঁ ক'ত আছোঁ ব'লক আগত লগ পাই আছোঁ I've been nothing but a girl who really should be nothing less. Pull me aside and don't you tell us so how you actually feel. If you do, then they'll cut you right at the heel, and it hurts. Save you. It's all on your mind to change too. And baby, you can really try if you climb your way up. Do it on your own and you shit out of luck. Nobody will help if you're flying too close to the sun. 'Cause you're gonna get burned. Yeah, you're gonna get. তো হোটেলখন পাৰ হৈ আহিলোঁ অলপ আগলৈ গুচি আহিলোঁ মানে আমি অলপ বেছিয়ে সোনকালে পালোঁহি যোনটো চেক ইন টাইম হয় 2টা বজাৰ পিছত আৰু এতিয়া 2টা বজা নাই কেইটা বাজিছে চাব পাইছোঁ ৰ'ব চাই লওক কেইটা বাজিছে 12:50 দেখিব পাইছে আৰু আজি ৰ'দটো কাঢ়াই মাৰিছে এইফালে গোটেই ডাৱৰ দেখিব পাইছে বাকী এইফালে গ'লে আপোনালোক বোকাঘাটলৈ যাব পাৰিব বোকাঘাটৰ পেৰা খাই যদি আৰু এইফালে কাজিৰঙা আৰু এইফালে বোকাঘাট যাব পাৰিব যোৰহাট যাব পাৰিব এইফালে এনেকৈ কৰি একদম আপাৰ আছাম এনেকৈ ঘূৰি মাৰি আহিব পাৰিব এনেকৈ কৰি ডিব্ৰুগড় হৈ এনেকৈ ওলাই আহিব পাৰিব বাকী এইফালে কাজিৰঙা যেন পাইছোঁ কাজিৰঙাই হ'ব বহুত গৰম উঠিছে যিহেতু সেইকাৰণে আমি হোটেল ৰুমতে লগ পাম পিছত 2টা বজাৰ পিছত একেবাৰে ৰুমটো দেখাম তাত গৈ কথা পাতিম আৰু হোটেলখন মানে ৰিজৰ্টখন হোটেল নহয় ৰিজৰ্টখন একদম ভালকৈ দেখাম চাই ল'ব আহিব পাৰিব দাম চামো কৈ দিম দিয়ক তো ফাইনেলি গাইজ আমি আহি পাই গ'লোহি উল্টাই লওক ইয়াত দেখি থাকিম হোটেল ৰুম আৰু এইটো হোটেল ৰুম দেখিব পাইছে এফালে এইটো আৰু এইফালে ফেন চলি আছে এইটো AC বাকী অলপ ফ্ৰেছ হ'লোঁ গা পা ধুই লৈ নে কি কয় আৰু এইফালে এইটো বেলকনি বুলি ক'ব নোৱাৰি বাৰু এনি চাই এখন ইমান লম্বানে এইফালে এইটো এনেকুৱা আছে তো দেখিব পাইছে কিমান গৰম পৰিছে ইয়াত আৰু AC আছে বাৰু হ'লেও মানে গৰম এটা ভাপ এটা আহিছে
ব'লক অলপ ইয়াত চুইমিং পুল আছে হেনো সাঁতুৰি আহোঁ ব'লক আপোনালোককো লৈ যাম তো ব'লক ব'লক এনেকৈ একদম ওলমি থাকিব লাগিব সাঁতুৰিব নাজানিলে উশাহটো কিবা হয় সাঁতুৰিব নাজানা এয়াই অৱস্থা এয়া আপোনালোকে অলপমান চিনেমেটিক চাই লওক দেই Cause you're gonna get burned. Yeah, you're gonna get burned. Burned. Yeah, you're gonna get burned. Cause you're gonna get burned. They say you should never roll all the dice without a hand. বৰ্তমান এনেই অকণ এইফালে ইয়াত ৰেষ্টুৰেণ্ট চেষ্টুৰেণ্ট আছে পাৰ্ক চাৰ্ক আছে ওলাই আহিছোঁ ঘূৰিবলৈ আৰু আন্ধাৰ আহিছেনে নাই বগা আহিছে ধৰিবই পৰা নাই আন্ধাৰ বাকী এইটো ইয়াৰ পুখুৰী টাইপৰ ক'ব পাৰি আৰু এইফালে আৰু এইফালে আপোনাৰ ৰিজৰ্টবোৰ আছে থাকিব পৰা আৰু এইটো হৈ গ'ল গুৰিলা গাইজ আন্ধাৰে কি দেখিছোঁ ভালকৈ আহিছোঁ আমি দুইটা ইয়াত বহিছোঁহি খাবলৈ আনা নাই মই নেমু পানী খাইছোঁ নিমখে আৰু এডাল নিজে বনাইছোঁ কেনেকুৱা বনাইছোঁ ক'ব মোক তো এতিয়া এনেই অলপমান ওলাই যাওঁ এইফালে মানে বাহিৰত পাৰ্ক চাৰ্ক আছে তাত দেখাম আপোনালোকক কি আছে জুলিও দেখুৱাম অঁ তাৰপিছত এইফালে আপোনালোকে প্ৰথমতে বাথৰুমটো চাই লওক এইটো বাথৰুম এইটোতো মই দেখিছে আৰু এইফালে ৰুমটো চাওক এইফালে বেলকনি চাইডে আছে তো ব'লক এতিয়া বাহিৰটো ঘূৰি আহোঁ আমাৰ এখেত বাহিৰত ৰৈ আছে ইয়াতে এইটো মই প্ৰথম পাইছোঁ যিমান হোটেল পাইছোঁ বাকীবিলাকত নাই পোৱা এইটো উলিয়াই দিলে ধুনীয়াকৈ লাইট চাইট পাৱাৰটো কাট হৈ যায় এইটোৱে চাবি মানে হয় নহয় এইটো চুইমিং পুল দেখাইছিলোঁ অথনি আৰু এইফালে গৈ থাকিলে এইটো ৰাস্তা মাজেদি ওলাইছে ধুনীয়া আছে ভিলাটো মানে ৰিজৰ্টটো আহিব পাৰে আপোনালোক এইটো ডিলাক্স ৰুম এইফালে ভিলাবোৰ আছে ভিলাবোৰ মানে আপোনাৰ মানে কাঠ কি বুলি কয় কাঠৰ ঘৰ আৰু কাঠৰ টাইপত মানে ফুল এটা হেৰি কি এথেণ্টিক নে কি কয় ইংলিছত হা সেইডাল আৰু বুজিছে নহয় সেই তেনেকুৱা এটা মানে ফিল পাব এচি চেচি চব আছে আৰু ৰুম ছাৰ্ভিচটো বহুত ভাল উন্নত মানে ইফালে আপোনালোকক ভিলাবোৰ দেখাম এইটো এটা ভিলা এইকণ এটা পোহৰ আহিছে দুচাইডে গোটেই ভিলাবোৰ আছে প্ৰাইভেট ভিলা দি দিয়ে এটা ইয়াত আগফালে ভিলাত বহিবলৈ জেগা আছে মনে কৈছোঁ মানুহে ডিষ্টাৰ্ব পাব পাৰে এইটো মেকুৰী আছে এইফালে দেখিব পাইছে লুকাই গ'লি বাকী আৰু আগলৈ নাযাওঁ ঘূৰি যাওঁ তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব আৰু ভাল লাগিলে কি কৰিব লাগে জানেই নহয় লাইক কৰিব কমেণ্ট কৰি দিব যে আৰু কি ইমপ্ৰুভ কৰিব পাৰোঁ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিয়ক আৰু 1K অতি সোনকালে যাতে আমি কি কৰোঁ হিট কৰোঁ কিবা এটা কৰোঁ আৰু 1K মুঠতে হৈ যাওক তো থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু বাকী নেক্সট ভিডিঅ'ত লগ পাম তিল নাই
অসমীয়াত ক'ম ন কিয় ইংলিছত ক'ম তেতিয়ালৈকে বাই বাই পিছৰ ভিডিঅ'ত লগ পাম টাটা দেই Cause you're gonna get bored.